এই দুইজনে পোৱালি দিছে, এইখিনি বাহিৰত ওলাই দিছোঁ। আৰু এইটো দেখা পাইছে ইমান চব্জি মানে বজাৰত কম দামত পাইছিলোঁ, একেবাৰে দুটা কামত হৈ যাব। এই পহুকেইটা খাব পাৰিব আৰু গাহৰি আছে, গাহৰিয়ে খাব পাৰিব। তো ইয়াত দেখা পাইছে কিমান ধুনীয়া ধুনীয়া পোৱালি আছে। ইয়াত 11টা পোৱালি আছে, দুজনে পোৱালি দিছে। কেতিয়াবা 7টা 8টাও পোৱালি দিয়ে মানে একোটা মাকজনীয়ে 7টা 8টাকো পোৱালি দিয়ে। আৰু ইয়াত যিবিলাক আগৰ পোৱালিবিলাক আছিল এইবিলাক কমপ্লিট ডেলিভাৰী দিয়া হ'ব। তো চাওক কিমান ধুনীয়া পোৱালিবিলাক, আগৰ বীজৰ পোৱালি হয় এইবিলাক, মানে একমাহ মূৰে মূৰে পোৱালিবিলাক দিয়ে থাকে। ইয়াত পাত্তাকবি এটা, ডাঙৰ পাত্তাকবি এটা দিয়া হৈছে। চাওক 2 মিনিটতে খাই শেষ কৰি দিব। ইয়াত 20টামান পোৱালি আছে। চাওক, তো বহুতে কয় শহাপহু পালনত লাভটো কেনেকুৱা। শহাপহু পালনত লাভ আছে যদি আপুনি নিজে ঘাঁহ বন কাটি খুৱাব পাৰে, বা বজাৰৰ লাষ্টত গৈ কম দামত যদি চব্জিবিলাক আনিব পাৰে, বহুত লাভ আছে। শহাপহুৱে মাহে মাহে পোৱালি দিব আপোনাৰ 4টা 5টা 6টা 7টা 8টালৈকে, বেছি পুৰণি হ'লে 7টা 8টালৈকে পোৱালি দিয়ে। বাকী 5টাটো কমন, 5টা 6টা এইটো কমন, 5টা 6টাকৈ পোৱালি দিয়ে থাকিব। যদি শহাপহু পালন কৰিব বিচাৰে পালন কৰিব পাৰিব। আৰু আমাৰ লগত ফেঞ্চি পাৰ চৰাই আছে, বোলে দেখা ফেঞ্চি পাৰ চৰাই। আমাৰ লগত বহুত ধৰণৰ পাৰ চৰাই আছে। এইখিনি হৈছে মেকপাই পটাৰ। অলপ মানে লাইটৰ অসুবিধা হয়, দেখাত প্ৰব্লেম হৈ যায় ঘৰতে। ফেণ্টেল আছে, কেপাচেনো আছে, নান আছে, মুখী আছে। আমাৰ লগত টোটেল 42টা প্ৰজাতিৰ পাৰ চৰাই আছে। তো বহুতে ফেঞ্চি পাৰ চৰাই বিচাৰি থাকে। আমাৰ লগত যিবিলাক এভেইলেবল থাকে তাৰে ভিডিঅ'বিলাক আমি আপডেট দিওঁ। ইয়াত যিমান দেখা পাই আছে কমপ্লিট মানে বিক্ৰীৰ কাৰণে। তো কিছুমান ইয়াৰ পৰা ফুল এডালো হৈ আছে, কিছুমান ৰানিং পেয়াৰ হৈ আছে, মানে পোৱালিও দি আছে। তো কাৰোবাক ৰানিং পেয়াৰ বা পোৱালি আগলে যোগাযোগ কৰিব পাৰে। এইটো হৈছে লাহৰি। চাওক কিমান ধুনীয়া লাহৰিটো, ইয়াৰ চকুটো চাওক কিমান ধুনীয়া কালাৰ, আৰু ভৰিৰ নোমবিলাক চাব পাৰে। একদম মানে ফাৰ্ষ্ট ক্লাছ পোৱালি, A গ্ৰেডৰ পোৱালি, কোনো ধৰণৰ মানে সমস্যা নথকা পোৱালি, গেৰাণ্টি থকা পোৱালি পাব। এইখিনি হৈছে মেকপাই পটাৰৰ পোৱালি। তো চাওক এইটো ভৰিলৈকে মূৰলৈকে কমপ্লিট নোম হৈ যায়, কিন্তু ইয়াৰ বুকুটো একদম ফুটবলৰ নিচিনা ফুলাই দিয়ে। যিহেতু পোৱালিৰ ক্ষেত্ৰত ইমান নফুলায়। ফুল এডাল যেতিয়া হ'ব তেতিয়া মানে এইটো 100% পূৰা একদম ফুটবলৰ নিচিনা ফুলাই দিব। এইটো আছে কেপাচিনো, কিমান ধুনীয়া কালাৰ, আৰু 100% পিয়াৰ হয়, ৰিঙো লগো আছে। ইয়াত কেপাচিনো, মেকপাই পটাৰ আৰু লাহৰি এই গোটেইখিনি একেলগত ৰখা আছে। দাদাজনে বুকিং কৰিছে, তো এইখিনি একেলগত ৰাখি দিছোঁ। এইখিনি আমি অহাকালি পঠাই দিম। তো চাওক কিমান ধুনীয়া কোৱালিটি। ইয়াত কেপাচিনো, মেকপাই পটাৰ আৰু লাহৰি আছে এযোৰ। আপোনালোকৰ লাগিলে আগতীয়াকৈ বুকিং কৰি ৰাখিব। অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে, তো যোগাযোগ কৰিব। এইখিনি বাহ্যিকৰ বাৰ্ড বা বাহ্যিক চৰাই বুলি কয়, এইবিলাকো বৰ্তমান আছে, এভেইলেবল আছে। কাৰোবাক লাগিলে যোগাযোগ কৰিব পাৰে। তো এইবিলাক চৰাই কিন্তু মাত নলয়। বহুতে কয় যে মাত লগা চৰাই আছে নেকি। মাত লগা চৰাইটো আমি চেল নকৰোঁ, আৰু মাত লগা যিবিলাক চৰাই সেইবিলাকৰ দাম বহুত বেছি। তো ইয়াত ফেণ্টেল আছে, তো ফেণ্টেলো বৰ্তমান এভেইলেবল আছে। তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে। আমি প্ৰাইচবিলাক জনাই নিদিওঁ, আমি ভিডিঅ'ত প্ৰাইচবিলাক জনালে অসুবিধা হৈ যায়। তো আপোনালোকে স্ক্ৰীনশ্বট লৈ কমেণ্ট কৰিব, মেছেজ দিব হোৱাটছআপত, আমি প্ৰাইচবিলাক জনাই দিম। ধন্যবাদ।